তথাপি জমে জানো যাব এৰি বন্ধু সপাহিব চাঙিতে তুলিব লৈ যাব কান্ধে তুলি ভাই যাই চিঞৰিব মোকো লগত নিয়া বুলি ভাই যাই চিঞৰিব মোকো লগত নিয়া বুলি। নমস্কাৰ, মই দেৱজানী গগৈ পুনৰ উপস্থিত হৈছোঁ আপোনালোকৰ মাজত আন এটি ভিডিঅ' লৈ। আজি মোৰ ভিডিঅ' যোগেদি আমাৰ গাঁৱৰে এজন ব্যক্তিৰ তেওঁৰ নাম ভোলা গগৈ আৰু তেওঁ আগতেও মই এটা ভিডিঅ'ত দিছিলোঁ তেওঁলোকৰ সমাজৰ দায়িত্ব যিদৰে পালন কৰে হয়তো আমিবোৰে নোৱাৰিমেই, কিন্তু তেওঁৰ বহুত ভাল আছিল। তেওঁ এতিয়া বৰ্তমান আমাক এৰি বহুত দূৰলৈ গুচি গ'ল অজান ঠাইলৈ, যাতে আমি বিচাৰিলেও কান্দিলেও ক'তো বিচাৰি নাপাওঁ তেওঁক। তেওঁৰ আজি সভা পাতিছে, সভা সকাম। আহকচোন আমি অকণমান তাৰে আপোনালোকৰ মাজত দিব বিচাৰিছোঁ, ব'লকচোন। এজন ভোলা গগৈ, তেওঁ এতিয়া আমাৰ মাজত নাই আৰু তেওঁৰ পুত্ৰ বোৱাৰী এয়া, আৰু তেওঁৰ এতিয়া সভা পাতিছে। এইবোৰ সভা
এয়া চাহ দিয়া ব্যৱস্থা কৰিছে, এনেদৰে চাহ দিছে। আৰু এতিয়া মই খানা বনোৱা জেগালৈ আহিছোঁ। ইয়াতে ভাত দিয়া ব্যৱস্থা কৰিছিলে আৰু ইয়াতে আমি পাকঘৰ, এইটো ৰান্ধনি ঘৰ বুলি কয়। এয়া চাওকচোন, তেনেদৰে ৰান্ধনি ঘৰত তেওঁ আগতে ৰান্ধনি সন্থাত আছিলে, যিজন নেকি এতিয়া সকাম পাতিছে, তেওঁ গোলা গগৈ। আপোনালোকে নিশ্চয় বহুতে চিনি পাব তেওঁক। এতিয়া প্ৰসাদ বিতাব লৈছে। এয়া প্ৰসাদ বিতাই আছে। এয়া চাওকচোন, এনেদৰে মোৰ জ্বৰ পানী লগাৰ কাৰণে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, আৰু এতিয়া আপোনালোকৰ মাজত মই বহুত দুখ মনেৰে এই ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ মোৰ ভিডিঅ' ইমানেই।